আজি হৈছে চ'ত মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 21 তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা তৃতীয়া তিথি আৰু অশ্বিনী নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিশেষ পৰিৱৰ্তন ঘটিছে। সূৰ্য আৰু চন্দ্ৰৰ অৱস্থানে আজি আমাৰ দৈনন্দিন জীৱনত এক নতুন শক্তিৰ সঞ্চাৰ কৰিব গৈ আছে। আজি গ্ৰহৰ স্থিতি অনুসৰি আকাশত এক বিৰল সংযোগৰো সৃষ্টি হৈছে, যাৰ ফলত আজি আপোনালোকৰ ডাঙৰ টাৰ্ণিং পইণ্ট বা ধন প্ৰাপ্তিৰ দিনো হ'ব পাৰে। আন ৰাশিৰ বাবে কিছুমান গোপন বিপদৰো ইংগিত পোৱা গৈছে, কিন্তু এইবোৰ ইংগিতৰ আপোনালোকে সাধাৰণ প্ৰতিকাৰসমূহ কৰিলে আপোনালোকৰ খণ্ডন হ'ব। গতিকে যিবোৰ প্ৰতিকাৰ দিয়া হ'ব সেইবোৰ প্ৰতিকাৰ আপোনালোকে সুন্দৰভাৱে কৰিলে আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আহক আজিৰ দিনটোৰ ৰাশিফল নিদান আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইবেই কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব। আৰু যদিহে আপোনালোকে দিনটোৰ আৰম্ভ কৰিব গৈ আছে তেনেহ'লে আজি আপোনালোকৰ ৰাশিফলবোৰ ভালদৰে বিশ্লেষণবোৰ চাব, কাৰণ আজিত আপোনালোকক কিছুমান গোপন ইংগিতো দিয়া হৈছে, সেইবোৰ আপোনালোকে প্ৰয়োগ কৰি আজিৰ দিনটো সুখময় কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল নিদান। ৰাশিফল নিদানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ সপ্তম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি সপ্তম স্থান হৈছে জীৱনসংগী, বিবাহ, অংশীদাৰী, ব্যৱসায় আৰু সামাজিক প্ৰতিষ্ঠাৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ ব্যক্তিগত সম্পৰ্ক আৰু আনৰ সৈতে থকা যোগাযোগৰ ওপৰত কেন্দ্ৰীভূত হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি দলবদ্ধভাৱে কাম কৰিলে বেছি লাভৱান হ'ব বা সফলতা পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো অতিশয় শুভ। অংশীদাৰী ব্যৱসায়ত নতুন চুক্তি বা পৰিকল্পনা আজি হাতত ল'ব পাৰে। চাকৰিয়ালসকলে নিজৰ সহকৰ্মী আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা পূৰ্ণ সমৰ্থন পাব। আৰ্থিক দিশত দিনটো অনুকূল। ব্যৱসায়ৰ পৰা ধন আগমনৰ যোগ দেখা গৈছে। অৱশ্যে জীৱনসংগীৰ প্ৰয়োজন পূৰণ কৰিবলৈ বা ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ নামত আপোনাৰ কিছু ধন আজি ব্যয় হ'ব পাৰে। সপ্তম স্থানত চন্দ্ৰৰ অৱস্থানে আপোনাৰ দাম্পত্য জীৱনলৈ অপাৰ সুখ আৰু প্ৰেম কঢ়িয়াই আনিব। জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিব আজি। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে। মন প্ৰফুল্লিত হৈ থাকিব। তথাপিও অত্যাধিক ব্যস্ততাৰ বাবে কঁকালৰ বিষ বা ভৰিৰ বিষ অনুভৱ হ'ব পাৰে, সেইবাবে পৰ্যাপ্ত জিৰণি ল'বলৈ নেপাহৰিব। আজিৰ দিনটোৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱত থকা খং আৰু জেদ আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব। জীৱনসংগী বা ব্যৱসায়ী অংশীদাৰৰ সৈতে তৰ্কত লিপ্ত নহ'ব। ইয়াৰ ফলত সম্পৰ্কত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আজি ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। সকলো কাগজ পত্ৰ পঢ়ি ভালদৰে তাৰ পিছতহে স্বাক্ষৰ কৰিব। আৱেগৰ বশৱৰ্তী হৈ আনৰ কথাত প্ৰৰোচিত হৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি শনিবাৰ হোৱা হেতুকে মেষ ৰাশিৰ অধিপতি মংগল আৰু শনিদেৱ দুয়োকে সন্তুষ্ট কৰিবলৈ হনুমানজীৰ আৰাধনা কৰক। সন্ধিয়া হনুমান মন্দিৰত চাকি জ্বলাওক আৰু হনুমান চালিচা পাঠ কৰক। চন্দ্ৰৰ শুভ প্ৰভাৱ বৃদ্ধি কৰিবলৈ ৰাতিপুৱা শিৱলিংগত পানী আৰু বেলপাত অৰ্পণ কৰক। ই মানসিক শান্তি প্ৰদান কৰিব। আজি আপুনি ৰঙা বা গোলপীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, মংগল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনাৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ষষ্ঠ স্থান হৈছে ৰোগ, ঋণ, প্ৰতিযোগিতা আৰু শত্ৰুৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে পৰিশ্ৰম আৰু অলপ সতৰ্কতাৰ দিন হ'ব। লগতে প্ৰতিযোগিতাত বিজয়ী হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ষষ্ঠ স্থানত থকা চন্দ্ৰৰ অৱস্থানে প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি কৰিব, কিন্তু আপোনাৰ একাগ্ৰতাৰ ফলত বিৰোধী বা শত্ৰুপক্ষ পৰাস্ত হ'ব। চাকৰি বিচৰা প্ৰাৰ্থীসকল বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ। ব্যৱসায়ীসকলে নিজৰ কামত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আৰ্থিক দিশত আজি আপুনি অলপ সতৰ্ক হোৱাৰো প্ৰয়োজনীয়তা থাকিব। আজিৰ দিনটোত উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ স্বাস্থ্যৰ নামত বা অপ্ৰত্যাশিত কাৰণত ধন ব্যয় হ'ব পাৰে। বাজেট প্ৰস্তুত কৰি চলিলে সমস্যাৰ পৰা হাত সাৰিব পাৰিব। পাৰিবাৰিক জীৱন আজি সাধাৰণভাৱে পাৰ হ'ব। প্ৰেমৰ সম্পৰ্কত সৰু সুৰা কথাক লৈ জীৱনসংগীৰ সৈতে তৰ্ক বা মতানৈক্য হ'ব পাৰে। সেইবাবে আজি বেছি সমালোচনা কৰাৰ পৰা বিৰত থাকিব আৰু সংগীক বুজিবলৈ চেষ্টা কৰিব। ষষ্ঠ স্থানত থকা চন্দ্ৰৰ প্ৰভাৱে আজি ৰোগৰো স্থান সূচায়। সেইবাবে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। হজম শক্তিৰ ক্ষেত্ৰতো আপুনি সতৰ্ক হ'ব লাগিব। কঁকালৰ বিষ বা দুৰ্বলতা অনুভৱ হ'ব পাৰে।
সেইবাবে বাহিৰা খাদ্য একেবাৰে পৰিহাৰ কৰিব আৰু আয়ুৰ্বেদিক বস্তু আজি সেৱন কৰাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটোত কাৰোবাক ধন ধাৰলৈ নিদিব বা বেংকৰ পৰা নতুন ঋণ লোৱাৰ পৰা একেবাৰে বিৰত থাকিব। কৰ্মস্থলীত বা আন ঠাইত কাৰোবাৰ সৈতে তৰ্কত লিপ্ত নহ'ব। নিজৰ কামত মনোযোগ দিয়ক আৰু শত্ৰুক আওকাণ কৰক। স্বাস্থ্যৰ অৱনতি ঘটিবলৈ নিদিব। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক আৰু শাৰীৰিক জিৰণি লওক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি যিহেতু শনিবাৰ আৰু বৃষ ৰাশিৰ বাবে শনি এটা অতি যোগকাৰক আৰু শুভ গ্ৰহ, সেইবাবে সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু ওং চং শনিচৰাই নম মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰৰ বাধা আঁতৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গো সেৱা সদায় ফলদায়ক হয়, সেইবাবে ৰাতিপুৱা গাই গৰুক ৰুটি বা সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। আৰ্থিক দিশ সবল কৰিবলৈ হ'লে আৰু শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে মা লক্ষ্মীক আজি বগা ফুল অৰ্পণ কৰক বা বগা মিঠাইৰ ভোগ লগাওক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ পঞ্চম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি পঞ্চম স্থানক বুদ্ধি, প্ৰেম, শিক্ষা, কলা, সংস্কৃতি, সৃজনশীলতা আৰু সন্তানৰ স্থান বুলি গণ্য কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে মানসিক প্ৰশান্তি, আনন্দ আৰু বুদ্ধিভিত্তিক বিকাশৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতা আৰু কৰ্মক্ষমতা বৃদ্ধি পাব। যিসকল ব্যক্তি কলা, মিডিয়া, শিক্ষা বা মনোৰঞ্জনৰ জগতৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ। ব্যৱসায়ীসকলে নিজৰ বুদ্ধিমত্তা আৰু নতুন ধাৰণাৰে ব্যৱসায়ত সফলতা অৰ্জন কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। আৰ্থিক দিশত দিনটো অনুকূল দেখা গৈছে। পঞ্চম স্থানৰ চন্দ্ৰই আপোনাৰ শ্বেয়াৰ বজাৰ বা পূৰ্বৰ বিনিয়োগৰ পৰা হঠাতে ধন লাভৰ সুযোগ দিব পাৰে। তথাপিও ডাঙৰ পৰিমাণৰ ধন ঘটাবলৈ হ'লে পৰিস্থিতি ভালদৰে বিচাৰ কৰি লোৱাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটো প্ৰেমৰ সম্পৰ্কৰ বাবে সৰ্বোত্তম দিন। আপুনি নিজৰ জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ সৈতে ৰোমান্টিক আৰু সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। পৰিয়ালত সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ বা সাফল্যৰ বতৰা আহিব পাৰে, যি আপোনাক গৌৰৱান্বিত কৰিব। মানসিকভাৱে আজি আপুনি যথেষ্ট সতেজ আৰু সক্ৰিয় অনুভৱ কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব। যদিও আপুনি বাহিৰৰ খাদ্য খোৱাৰ ফলত পেটত সাধাৰণ সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে আজি লঘু আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। বুধৰ প্ৰভাৱত আপুনি সৰু সৰু কথাবোৰত অত্যাধিক বিশ্লেষণাত্মক বা চিন্তা কৰিব পাৰে। বৰ্তমান সময়ক উপভোগ কৰিবলৈ বেছিকৈ চেষ্টা কৰক। কম সময়তে বেছি লাভৰ আশাত কোনো অনিশ্চিত স্থানত আৱেগিক হৈ ধন বিনিয়োগ নকৰিব। লটাৰী বা জুৱা আদিৰ পৰা আজি বিৰত থাকিব। নিজৰ বুদ্ধি আৰু জ্ঞানক লৈ অহংকাৰ নকৰিব আৰু জ্যেষ্ঠজনৰ সৈতে অকাৰণতে তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। মিথুন ৰাশিৰ অধিপতি বুধক সন্তুষ্ট কৰিবলৈ হ'লে আৰু কৰ্মত সফলতা পাবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক উপাসনা কৰক। পাৰিলে গণেশজীক দুবৰি বন অৰ্পণ কৰক আৰু ওং গং গণপতে নম মন্ত্ৰটো জপ কৰিব। আজি শনিবাৰ হোৱা হেতুকে জীৱনৰ বাধা বিঘিনি আঁতৰাবলৈ হ'লে সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক। দৰিদ্ৰ ব্যক্তিক সহায় কৰিলে শনিদেৱ প্ৰসন্ন হয় আৰু আপোনাৰ ভাগ্য উদয় হ'ব। আজি আপুনি সেউজীয়া ৰঙৰ পোচাক পৰিধান কৰক, লগতে এখন সেউজীয়া ৰুমাল ৰাখক। গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়াটো আজি অতি লাভজনক হ'ব। এইটো আপোনাৰ সৰ্বশ্ৰেষ্ঠ আজি প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ চন্দ্ৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি চতুৰ্থ স্থান হৈছে মাতৃ, গৃহ, ভূমি, বাহন আৰু মানসিক শান্তিৰ স্থান। সেইবাবে আজিৰ দিনটোত আপোনাৰ মনোযোগ মূলতঃ ঘৰ, পৰিয়াল, ঘৰুৱা পৰিৱেশ আৰু মানসিক প্ৰশান্তিৰ ওপৰত অধিক নিবদ্ধ থাকিব। কৰ্মক্ষেত্ৰত দিনটো সুচাৰুৰূপে পাৰ হ'ব, যদিও মনটো বৰ বেছি আকৰ্ষিত হৈ থাকিব পাৰে। ঘৰৰ পৰা কাম কৰা বা ঘৰুৱা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। ৰিয়েল এষ্টেট, মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ বেপাৰ কৰা লোকসকলে আজি নতুন সুযোগ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব আজি। অৱশ্যে ঘৰৰ মেৰামতি, ঘৰুৱা আচবাব পত্ৰ ক্ৰয় কৰা বা পৰিয়ালৰ প্ৰয়োজন পূৰণৰ নামত আপোনাৰ কিছু ধন ব্যয় হোৱাৰ যোগ আছে। নিজৰ বাজেটৰ ভিতৰত থাকি খৰচ কৰিবলৈ আজি যত্ন কৰিব। চতুৰ্থ স্থানৰ চন্দ্ৰৰ অৱস্থানে পাৰিবাৰিক জীৱনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিলে আজি মানসিক শান্তি লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি কিছু নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে ভৱিষ্যতৰ ঘৰুৱা পৰিকল্পনাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব। তথাপিও পৰিয়ালৰ কোনো কথা বা ঘৰুৱা চিন্তাৰ বাবে সামান্য মানসিক চাপ অনুভৱ কৰিব পাৰে।
চতুৰ্থ স্থান হৈছে বুকুৰ সৈতে জড়িত হোৱা বাবে আজি বুকুৰ বিষ, কফ বা ঠাণ্ডা লগাৰ দৰে সমস্যা আজি আপুনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ভালদৰে যত্ন লওক। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। ঘৰুৱা বিষয় বা সম্পত্তিৰ বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতে, বিশেষকৈ মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ লগত কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। শান্ত হৈ কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। যদি আজি মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ কোনো কাম আছে, তেনেহ'লে কাগজ-পত্ৰ আৰু আইনী দস্তাবেজসমূহ ভালদৰে পঢ়ি চাইহে সিদ্ধান্ত গ্ৰহণ কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আৱেগ প্ৰভাৱ বেছি হয় আৰু চতুৰ্থ চন্দ্ৰই আৱেগৰ মাত্ৰা আৰু বৃদ্ধি কৰে। সেইবাবে অতিৰিক্ত আৱেগৰ বশৱৰ্তী হৈ আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱে শ্ৰেষ্ঠ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰক শান্ত আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে ভগৱান শিৱৰ উপাসনা কৰক। পাৰিলে ৰাতিপুৱা শিৱলিংগত অলপ গাখীৰ বা পানী অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। আজি শনিবাৰ, যিহেতু কৰ্ম আৰু ভাগ্যত শনিদেৱৰ কৃপা লাভ কৰিবলৈ সন্ধিয়া ভাগত আখত গছৰ তলত মিঠাতেলৰ চাকি এটা জ্বলাওক। দৰিদ্ৰজনক সহায় কৰক, তেতিয়া দেখিব যে আপোনাৰ সকলো বাধা বিঘিনি দূৰ হৈছে। মাতৃ বা মাতৃস্থানীয় ব্যক্তিক শ্ৰদ্ধা জনাওক। আজি তেওঁলোকৰ পৰা আশীৰ্বাদ লৈহে ঘৰৰ পৰা গুৰুত্বপূৰ্ণ কামত ওলাওক। ইয়ে আপোনাৰ মানসিক শক্তি বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অৱস্থান তৃতীয় স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি তৃতীয় স্থান হৈছে সাহস, পৰাক্ৰম, যোগাযোগ, ভাতৃ ভগ্নী আৰু ছুটি ভ্ৰমণৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সক্ৰিয় আৰু যোগাযোগপূৰ্ণ আৰু উৎসাহজনক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতা তুংগত থাকিব। মিডিয়া, মাৰ্কেটিং, জনসংযোগ বা IT খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। নিজৰ পৰিশ্ৰম আৰু যোগাযোগৰ দক্ষতাৰ বলত আপুনি আজি কৰ্মস্থলীত নতুন পৰিচয় গঢ়ি তুলিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে ছুটি ব্যৱসায়িক ভ্ৰমণৰো যোগ আছে, যিয়ে ভৱিষ্যতত লাভজনক ফলাফলো দিব। আৰ্থিক দিশত আজি আপোনাৰ নিজা প্ৰচেষ্টা আৰু সাহসে সফলতা কঢ়িয়াই আনিব। উপাৰ্জন বৃদ্ধিৰ বাবে নতুন যোগাযোগ স্থাপন হ'ব পাৰে। অৱশ্যে ভ্ৰমণ বা নতুন যোগাযোগৰ সঁজুলি যেনে মোবাইল বা লেপটপ ক্ৰয় কৰাৰ নামত আপোনাৰ কিছু ধন আজি ব্যয় হোৱাৰ সম্ভাৱনা আছে। তৃতীয় স্থানৰ চন্দ্ৰৰ অৱস্থানে ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ কৰি তোলে আৰু আপুনি তেওঁলোকৰ পৰা আজি পূৰ্ণ সমৰ্থনো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত নিজৰ মনৰ ভাৱ স্পষ্টকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম। আপোনাৰ আকৰ্ষণীয় কথা বতৰাই জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ মন মুহিবলৈ সক্ষম কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য অতি উত্তম হৈ থাকিব আৰু মনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰম আৰু দৌৰাদৌৰিৰ বাবে বিষৰ সমস্যা, ডিঙিৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে সময়মতে জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সতৰ্কতা হ'ব। যোগাযোগৰ স্থান চন্দ্ৰত থকাৰ বাবে আৰু সূৰ্যৰ প্ৰভাৱৰ বাবে কেতিয়াবা আপোনাৰ কথাত অহংকাৰ প্ৰতিফলিত হ'ব পাৰে। কথা কওঁতে শব্দৰ নিৰ্বাচন সাৱধানে কৰিব, যাতে কোনেও আঘাত নাপায়। সাহস বৃদ্ধি পোৱাটো ভাল কথা, কিন্তু অতি উৎসাহী হৈ কোনো বিপদ সংকুল বা অনিশ্চিত কামত হাত নিদিব। কৰ্মসূত্ৰে বা ব্যক্তিগত কাৰণত ভ্ৰমণ কৰিবলগীয়া হ'লে যান বাহনৰ নিয়ম নীতি মানি চলিব আৰু খৰখেদা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সিংহ ৰাশিৰ অধিপতি সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত তামৰ পাত্ৰত অলপ ৰঙা ফুল আৰু সেন্দুৰ মিহলাই জল অৰ্পণ কৰক। ই আপোনাৰ মান সন্মান বৃদ্ধি কৰিব। আজি যিহেতু শনিবাৰ, কৰ্মত সফলতা পাবলৈ হ'লে শনিৰ অশুভ দৃষ্টিৰ পৰা বাচিবলৈ সন্ধিয়া আহত গছৰ তলত মিঠাতেলৰ চাকি এটা জ্বলাওক আৰু দৰিদ্ৰজনক সাধ্যানুসাৰে সহায় কৰক। তৃতীয় স্থানৰ চন্দ্ৰৰ শুভ ফল লাভ কৰিবলৈ হ'লে নিজৰ সৰু ভাই ভনীক মৰম কৰক বা তেওঁলোকক কিবা উপহাৰ দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অৱস্থান দ্বিতীয় স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বিতীয় স্থানক ধনৰ স্থান বা কুটুমৰ স্থান বুলি কোৱা হয়, যিয়ে সঞ্চিত ধন, পৰিয়াল, মুখমণ্ডল আৰু আপোনাৰ কথা বতৰা বা বাণীৰ প্ৰতিনিধিত্ব কৰে। গতিকে আজিৰ দিনটো মূলতঃ আপোনাৰ আৰ্থিক দিশ আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত কেন্দ্ৰীভূত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বাকপটুতা আৰু যুক্তিপূৰ্ণ বিশ্লেষণৰ বাবে সকলোৱে আপোনাক প্ৰশংসা কৰিব। শিক্ষকতা, বেংকিং, বিত্তীয় প্ৰতিষ্ঠান বা আইনৰ সৈতে জড়িত লোকসকলে আজিৰ দিনটো তেওঁলোকৰ অতিশয় ফলপ্ৰসূ দেখা পাব। ব্যৱসায়ীসকলে নিজৰ মিঠা স্বভাৱেৰে নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতি যথেষ্ট মজবুত থাকিব। আজি দ্বিতীয় চন্দ্ৰৰ অৱস্থানে ধনৰ আগমনৰ সুন্দৰ ইংগিত দিছে। পূৰ্বতে আবদ্ধ হৈ থকা ধন আজি ঘূৰি অহাৰ সম্ভাৱনা আছে। বেংকত ধন সঞ্চয় কৰা বা ভৱিষ্যতৰ বাবে কোনো আৰ্থিক পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো অতি উত্তম।
পাৰিবাৰিক জীৱনত আজি এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে সুস্বাদু ভোজন বা গুৰুত্বপূৰ্ণ ঘৰুৱা বিষয়ত আলোচনা কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ মধুৰ কথা বতৰাই সংগীৰ মন জয় কৰিব। সামগ্ৰিকভাৱে দিনটো আজি স্বাস্থ্যৰ বাবে অনুকূল। অৱশ্যে দ্বিতীয় চন্দ্ৰৰ বাবে মুখমণ্ডলৰ লগত জড়িত হোৱাৰ বাবে আজি দাঁতৰ বিষ, ডিঙিৰ সুৰসুৰণি ইত্যাদি হোৱাৰ সম্ভাৱনা আছে। অত্যাধিক মিঠা বা মছলাযুক্ত খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সতৰ্কতা হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আনৰ ভুল সহজে ধৰা পেলাব পাৰে, কিন্তু দ্বিতীয় স্থানৰ বাবে বাণীৰ স্থান হোৱাৰ বাবে আজি খং বা বিৰক্তিৰ আপুনি এনে কঠোৰ বাক্য প্ৰয়োগ কৰিব পাৰে যিয়ে পৰিয়ালৰ মানুহক আঘাত দিব পাৰে। সেইবাবে কথা কওঁতে সতৰ্ক হ'ব। আৰ্থিক লাভালাভৰ সুযোগ পালেও কম সময়তে বেছি ধন ঘটাৰ প্ৰলোভনত পৰি কোনো ভুল ঠাইত বিনিয়োগ নকৰিব। দ্বিতীয় স্থানৰ বাবে আজি খাদ্যৰো কাৰক হয়, সেইবাবে আজি সোৱাদৰ তাড়নাত অত্যাধিক বাহিৰা খাদ্য নাখাব, নহ'লে হজমত বিজুতি ঘটিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। কন্যা ৰাশিৰ গৰাকী বুধক সন্তুষ্ট কৰিবলৈ আৰু বিত্তীয় ক্ষেত্ৰত সফলতা পাবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক উপাসনা কৰক। পাৰিলে গণেশজীক দুবৰি বন অৰ্পণ কৰক। আজি শনিবাৰ হোৱাৰ বাবে কৰ্মত একাগ্ৰতা বৃদ্ধি কৰিবলৈ হ'লে আৰু জীৱনৰ বাধা আঁতৰাবলৈ হ'লে সন্ধিয়া আহঁত গছৰ তলত সৰিয়হৰ তেলৰ চাকি এটা জ্বলাওক আৰু ক'লা কুকুৰক খাদ্য খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অৱস্থান প্ৰথম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি প্ৰথম স্থান হৈছে আপোনাৰ শৰীৰ, ব্যক্তিত্ব, মনোভাৱ আৰু আত্মবিশ্বাসৰ স্থান। লগ্নত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ মনত আৱেগ আৰু চিন্তাধাৰাৰ তীব্ৰতা বৃদ্ধি কৰাৰ লগতে ব্যক্তিত্বত এক সুন্দৰ আকৰ্ষণ আনিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু উপস্থাপন শৈলী অতি আকৰ্ষণীয় হ'ব। কলা, ফেশ্বন, আইন, বিউটি পাৰ্লাৰ বা মনোৰঞ্জনৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। নিজৰ ব্যক্তিত্ব আৰু মিঠা কথাৰে আপুনি ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা গ্ৰাহকক সহজে প্ৰভাৱিত কৰিব পাৰিব। ব্যৱসায়ত নতুন আৰম্ভণিৰ বাবে আজি দিনটো অনুকূল। আৰ্থিক স্থিতি আজি ভালেই দেখা গৈছে। লগ্নত চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ নিজৰ সাজ-সজ্জা, প্ৰসাধন সামগ্ৰী, কাপোৰ বা নিজৰ স্বাস্থ্যৰ যতনৰ নামত কিছু ধন ব্যয় হ'ব পাৰে। এই ব্যয় আপোনাৰ যোগাত্মক হ'ব, কিন্তু নিজৰ সামৰ্থ্যৰ ভিতৰত থকাটো জৰুৰী হ'ব। লগ্নত চন্দ্ৰ থকাৰ বাবে আজি আপুনি আন দিনতকৈ সামান্য বেছি আৱেগিক অনুভৱ কৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো অতি ৰোমান্টিক। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব পাৰে বা প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি এক সুন্দৰ দিন। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব। শৰীৰত এক সতেজতা অনুভৱ কৰিব। তথাপিও মনত সৰু সৰু কথাক লৈ অত্যাধিক চিন্তা কৰাৰ বাবে মানসিক চাপ বা মূৰৰ বিষ হ'ব পাৰে। সুষম আহাৰ গ্ৰহণ কৰক আৰু যোগাসন আৰু ধ্যানৰ আশ্ৰয় লওক। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। লগ্নত চন্দ্ৰ থকাৰ বাবে আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ আৰ্থিক বা ব্যক্তিগত সিদ্ধান্ত হঠাতে নল'ব। পৰিস্থিতি ভালদৰে বিচাৰ কৰি ল'ব। প্ৰতিটো কথাতে ভাৰসাম্য বিচাৰি গৈ অত্যাধিক চিন্তা কৰিলে আজি আপোনাৰ নিজৰে মানসিক শান্তি বিঘ্নিত হ'ব। নিজৰ বা আনৰ সৰু সুৰা ভুল উলিয়াই মন বেয়া নকৰিব। নিজৰ প্ৰতি সদায় আপোনালোকে সচেতন হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। লগ্নৰ চন্দ্ৰক ফলপ্ৰসূ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান শিৱৰ উপাসনা কৰক। লগতে শুক্ৰ গ্ৰহক বলৱান কৰিবলৈ মা লক্ষ্মীক বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো আপোনাৰ শুভ হ'ব। আৰু আজি যিহেতু শনিবাৰ, সেইবাবে তুলা ৰাশিৰ বাবে শনিদেৱ অত্যন্ত যোগকাৰক আৰু শুভ গ্ৰহ। শনি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আপোনালোকে সন্ধিয়া আজি শনি মন্দিৰত গৈ মিঠাতেলৰ চাকি জ্বলাওক আৰু শনি চালিচা পাঠ কৰক। আজি আপুনি বগা বা পাতল গোলাপী ৰঙৰ পোছাক পৰিধান কৰক আৰু সুগন্ধি ব্যৱহাৰ কৰক। ইয়ে আপোনাৰ ব্যক্তিত্ব আৰু অধিক আকৰ্ষণীয় কৰি তুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ দ্বাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বাদশ স্থান হৈছে ব্যয়, চিকিৎসালয়, বিদেশ যাত্ৰা, আধ্যাত্মিকতা আৰু নিদ্ৰা স্থান। সেইবাবে আজিৰ দিনটো আপোনালোকৰ বাবে আৰ্থিক ক্ষেত্ৰত অলপ সতৰ্ক হোৱা আৰু মানসিক শান্তি বিচাৰি ওলোৱাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি কিছু পৰিমাণে একাকিত্ব বা কামৰ হেঁচা অনুভৱ কৰিব পাৰে। যিসকল ব্যক্তি বিদেশৰ লগত জড়িত ব্যৱসায়, বহুজাতিক কোম্পানী বা গৱেষণাৰ নামত নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে দিনটো লাভদায়ক হ'ব। সাধাৰণ ব্যৱসায়ীসকলে আজি কোনো নতুন ডাঙৰ প্ৰকল্প বা অংশীদাৰী কামত হাত নোলোৱাটোৱেই ভাল। বৰ্তমান চলি থকা কামবোৰতে মনোযোগ দিয়ক। দ্বাদশ স্থানৰ চন্দ্ৰৰ অৱস্থানে আজি অপ্ৰত্যাশিত খৰচ বৃদ্ধিৰ স্পষ্ট ইংগিত দিছে।
ভ্ৰমণ, চিকিৎসা বা কোনো অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ নামত আপোনাৰ বহু ধন ব্যয় হ'ব পাৰে। বাজেটৰ বাহিৰলৈ গৈ খৰচ কৰাৰ পৰা নিজকে বিৰত ৰাখক। পাৰিবাৰিক জীৱনত আপুনি আজি অলপ নিৰ্জনতা বিচাৰি পাব। আপোনাৰ এই নীৰৱতাক পৰিয়ালৰ মানুহে ভুল বুজিব পাৰে। সেইবাবে তেওঁলোকৰ লগত মনৰ ভাৱ বিনিময় কৰক। প্ৰেমৰ সম্পৰ্কত কোনো গোপন কথা লুকুৱাবলৈ চেষ্টা নকৰিব। ই ভৱিষ্যতে সম্পৰ্কত বেয়া কৰিব পাৰে। দ্বাদশ চন্দ্ৰৰ বাবে আজি নিদ্ৰা আৰু চিকিৎসালয়ৰ কাৰক হোৱাৰ বাবে আজি আপোনাৰ টোপনিৰ ব্যাঘাত জন্মিব পাৰে বা মানসিক চাপৰ বাবে মূৰৰ বিষ হ'ব পাৰে। চকুৰ সমস্যা বা ভৰিৰ বিষৰো সমস্যা থাকিব পাৰে, গতিকে শৰীৰক পৰ্যাপ্ত জিৰণি দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। আজিৰ দিনটোত আপুনি আৱেগিক হৈ বস্তু কিনিবলৈ নাযাব আৰু কাৰোবাক ধন ধাৰলৈ নিদিব, কাৰণ দ্বাদশ ভাৱৰ ব্যয় ঘূৰি অহাত যথেষ্ট পলম হয়। নিজৰ গোপন পৰিকল্পনাবোৰ আনৰ আগত প্ৰকাশ নকৰিব। গুপ্ত শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আইনী বাদ বিবাদৰ পৰাও আজি আঁতৰি থাকিব। যদি আজি দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিবলগীয়া আছে, তেনেহ'লে নিজৰ ব্যয় বস্তু আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ চকু ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বৃশ্চিক ৰাশিৰ অধিপতি মংগলক সন্তুষ্ট কৰিবলৈ আৰু মনৰ পৰা ভয় আঁতৰাবলৈ হ'লে ৰাতিপুৱা হনুমান চালিচা বা বজৰংগ বাণ পাঠ কৰক। ইয়াৰ ফলত আপোনাৰ সকলো ভয় নাইকিয়া হ'ব। আজি শনিবাৰ হোৱা হেতুকে দ্বাদশ চন্দ্ৰৰ অশুভ ফল নাশ কৰিবলৈ হ'লে সন্ধিয়া আপোনালোকে শনি মন্দিৰত সৰিয়হ তেলৰ চাকি জ্বলাওক। দেখিব সকলো ভাল হ'ব। দ্বাদশ চন্দ্ৰ হৈছে দান বা দিয়াৰ ভাৱ। আজি দৰিদ্ৰ ব্যক্তি বা কোনো বৃদ্ধাশ্ৰমত সাধ্যানুসাৰে কিবা বস্তু বা খাদ্য দান কৰক। ই আপোনাৰ আসন্ন বিপদ আঁতৰাব আৰু আধ্যাত্মিক শান্তি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ একাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি একাদশ স্থানক আয়ৰ স্থান বা লাভৰ স্থান বুলি কোৱা হয়। ইয়াৰ দ্বাৰা উপাৰ্জন, ইচ্ছা পূৰণ, জ্যেষ্ঠ ভাতৃ ভগ্নী আৰু বন্ধু বান্ধৱৰ বিচাৰ কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু সামাজিক দিশৰ পৰা অত্যন্ত শুভ আৰু লাভদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আধিপত্য আৰু সন্মান বৃদ্ধি পাব। বহুদিন ধৰি ৰৈ থকা কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প আজি সফলতাৰে সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নিজৰ নেটৱৰ্ক বা সামাজিক যোগাযোগৰ জৰিয়তে ডাঙৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে আজি দিনটো সৰ্বোত্তম। একাদশ চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ আৰ্থিক দিশ অতিশয় মজবুত কৰিব। উপাৰ্জনৰ নতুন উৎস মুকলি কৰিব। পূৰ্বৰ কোনো বিনিয়োগ বা শ্বেয়াৰ বজাৰৰ পৰা আজি আপুনি আকস্মিক লাভাংশ পোৱাৰ যোগ আছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পূৰ্ণ সমৰ্থন থাকিব আপোনাৰ ওপৰত। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যিয়ে আপোনাৰ মন প্ৰফুল্লিত কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু অবিবাহিতসকলৰ বাবে ভাল খবৰ আহিব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য অতি উত্তম হৈ থাকিব আৰু মনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰো যোগ আছে। তথাপিও অত্যাধিক আনন্দ উল্লাহৰ মাজত নিজৰ জিৰণিও ধ্যান দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। আৰ্থিক লাভালাভৰ সুযোগ পালেও কম সময়তে বেছি ধন ঘটাৰ প্ৰলোভনত পৰি কোনো অবৈধ বা ভুল পথত অৱলম্বন নকৰিব। সফলতা আৰু ধনৰ আগমনে কেতিয়াবা মনত অহংকাৰৰ সৃষ্টি কৰিব পাৰে। বন্ধু বান্ধৱ বা সহকৰ্মীৰ সৈতে কথা পাতোতে বিনম্ৰতা বজাই ৰাখক। আৰ্থিক দিশ সবল হ'লেও আজি কাকো আনকি বন্ধুকো অন্ধভাৱে বিশ্বাস কৰি ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভগৱান বিষ্ণু উপাসনা অতি শুভ হয়। ৰাতিপুৱা স্নান কৰি ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। শনিদেৱৰ আশীৰ্বাদ পাবলৈ হ'লে আজি আপোনালোকে সন্ধিয়া শনি মন্দিৰত গৈ তিলৰ লগতে সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু দৰিদ্ৰজনক সাধ্যানুসাৰে সহায় কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্যোদয় হ'ব আজি। দেৱগুৰু বৃহস্পতিক সন্তুষ্ট কৰিবলৈ হ'লে হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক বা কপালত হালধি বা চন্দনৰ তিলক লগাওক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনাৰ দশম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি দশম স্থানক কৰ্মৰ স্থান বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আপোনাৰ কেৰিয়াৰ, পদমৰ্যাদা, পিতৃ, কৰ্মক্ষেত্ৰৰ সফলতা আৰু সামাজিক প্ৰতিষ্ঠাৰ বিচাৰ কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ পেছাদাৰী জীৱন আৰু কৰ্মক্ষেত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ কৰ্মক্ষেত্ৰৰ ওপৰত নিবদ্ধ থাকিব। দশম চন্দ্ৰৰ অৱস্থানে কৰ্মস্থলীত আপোনাৰ প্ৰভাৱ আৰু মান সন্মান বৃদ্ধি কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আজি আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা কৰিব আৰু নতুন দায়িত্ব অৰ্পণ কৰিব পাৰে। ব্যৱসায়ীসকলে চৰকাৰী ক্ষেত্ৰ বা প্ৰশাসনৰ সৈতে জড়িত কামৰ পৰা বিশেষ লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত পোৱা সফলতাৰ ফলস্বৰূপে আৰ্থিক স্থিতি সবল হ'ব।
পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি ধনৰ ৰূপত লাভ কৰিব পাৰে। সম্পত্তি বা ব্যৱসায়ত দীৰ্ঘম্যাদী বিনিয়োগ কৰাৰ বাবে দিনটো অনুকূল। কৰ্মক্ষেত্ৰত অত্যাধিক সময় আজি মনোযোগ দিয়াৰ ফলত আপুনি পাৰিবাৰিক জীৱন আৰু জীৱনসংগীক সময় দিবলৈ পাহৰিব পাৰে। ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্কত সামান্য শীতলতা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ পিতৃৰ সৈতে মত বিনিময় কৰিবলৈ মনলৈ শান্তি আহিব। কৰ্মব্যস্ততা আৰু মানসিক চাপৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব পাৰে। দশম স্থানৰ বাবে আজি আঁঠু আৰু হাড়ৰ বিষৰ সৈতে জড়িত কিছু অসুবিধা পাব পাৰে। কামৰ মাজতে নিজৰ শৰীৰক জিৰণি দিয়ক আৰু লগতে সতৰ্ক হৈ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কেৱল কামতে ব্যস্ত নাথাকি নিজৰ পৰিয়াল, জীৱনসংগী আৰু স্বাস্থ্যৰ বাবে সময় উলিয়াব। কৰ্মস্থলীত নিজৰ অহংকাৰ প্ৰদৰ্শন নকৰিব। জ্যেষ্ঠ বিষয়ৰ সৈতে তৰ্ক বা মতানৈক্যৰ পৰা বিৰত থাকিব। শনিদেৱে সদায় সৎ পথ আৰু কঠোৰ পৰিশ্ৰমক সমৰ্থন কৰে। সেইবাবে সফল হ'বলৈ কোনো ধৰণৰ চমু পথ বা অনৈতিক উপায় অৱলম্বন নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি শনিবাৰ হোৱাৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। সন্ধিয়া আপোনালোকে শনি মন্দিৰত গৈ সৰিয়হ তেল আৰু লগতে তিলৰ লগতে চাকি জ্বলক। ইয়াৰ ফলত আপোনালোকৰ ভাল হ'ব আৰু শনি চালিচা পাঠ কৰিব। ইয়াৰ দ্বাৰা বাধা বিঘিনিবোৰ দূৰ হ'ব। প্ৰয়োজন থকা ব্যক্তিক ক'লা ৰঙৰ বস্ত্ৰ বা তিল দান কৰক। ইয়াৰ ফলত আপোনালোকৰ শনিদেৱ প্ৰসন্ন হ'ব। দশম স্থানৰ হৈছে পিতৃৰ স্থান। সেইবাবে আজি নিজৰ পিতৃ বা পিতৃস্থানীয় ব্যক্তি বা গুৰুজনক শ্ৰদ্ধা জনাওক আৰু কৰ্মক্ষেত্ৰলৈ যোৱাৰ আগতে তেওঁলোকৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত সকলো কাম আপোনাৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ নৱম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি নৱম স্থান হৈছে ভাগ্যৰ স্থান আৰু ধৰ্মৰ স্থান। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য, ধৰ্মীয় কাম কাজ, উচ্চ শিক্ষা, দীৰ্ঘ দূৰত্বৰ ভ্ৰমণ আৰু গুৰু বা পিতৃৰ বিচাৰ কৰা হয়। আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা, উচ্চ চিন্তা আৰু ভাগ্যৰ সমৰ্থনে পৰিপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা বা আবদ্ধ হৈ থকা কোনো কাম আজি সহজে সম্পূৰ্ণ হ'ব। উচ্চ শিক্ষা, গৱেষণা বা প্ৰকাশনৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি উত্তম। ব্যৱসায়ৰ কামত দূৰলৈ ভ্ৰমণ কৰাৰ যোগ আছে, যি ভৱিষ্যতে আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব। আৰ্থিক স্থিতি আজি উন্নত হ'ব। পূৰ্বৰ কোনো পৰিকল্পনা বা বিনিয়োগৰ পৰা আজি সুফল লাভ কৰাৰ সম্ভাৱনা আছে। ধৰ্মীয় অনুষ্ঠান, সামাজিক কাম আৰু পৰোপকাৰৰ কামত আপোনাৰ কিছু ধন আজি ব্যয় হ'ব পাৰে, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব। ঘৰত কোনো ধৰ্মীয় বা আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সৈতে বা জীৱনসংগীৰ লগত কোনো তীৰ্থস্থান বা দূৰণিৰ ঠাইলৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধা যথেষ্ট বৃদ্ধি পাব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব আৰু মনত এক আধ্যাত্মিক প্ৰশান্তি অনুভৱ কৰিব। তথাপি ভ্ৰমণৰ বাবে সামান্য ভাগৰ বা বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জিজনিত সমস্যা হ'ব পাৰে। পৰ্যাপ্ত জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। নৱম স্থানৰ চন্দ্ৰই ভাগ্যক সমৰ্থন দিলেও কুম্ভ ৰাশিৰ অধিপতি শনিদেৱে সদায় কৰ্মক প্ৰাধান্য দিয়ে। সেইবাবে পৰিশ্ৰম কৰাৰ পৰা বিৰত নাথাকিব। নৱম স্থান হৈছে পিতৃ আৰু গুৰুৰ স্থান। সেইবাবে পিতৃ, গুৰু বা কোনো জ্যেষ্ঠ ব্যক্তিৰ সৈতে তৰ্ক বা মতানৈক্যৰ পৰা একেবাৰে বিৰত থাকিব। তেওঁলোকৰ পৰামৰ্শক অগ্ৰাহ্য নকৰিব। আজি দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা যদি কৰিছে আজি, তেনেহ'লে যান বাহনৰ নীতি নিয়ম মানি চলিব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ চকু ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি শনিবাৰ হোৱাৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। শনিদেৱৰ আৰাধনা কৰক। সন্ধিয়া আহত গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাওক আৰু ওং চং শনিচৰাই নমঃ মন্ত্ৰটো জপ কৰিব। প্ৰয়োজন থকা ব্যক্তিক সহায় কৰিবলৈ কুম্ভ ৰাশিৰ লোকসকলে সদায় সুফল পায়। আজি ক'লা কাপোৰ, জোতা বা খাদ্যবস্তু দান কৰিব পাৰে। কাউৰী বা কুকুৰক খাবলৈ দিয়ক। তেতিয়াহ'লে আপোনাৰ দিনটো আজি অতিশয় শুভ হ'ব। আজি আপুনি ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ বা গুৰুজনক প্ৰণাম কৰি আশীৰ্বাদ লওক। আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ অষ্টম স্থানত অৱস্থান কৰিছে। অষ্টম স্থান হৈছে জ্যোতিষ শাস্ত্ৰত আয়ুৰ ৰহস্য, গৱেষণা, হঠাতে ঘটনা, বাধা আৰু গুপ্তধনৰ স্থান। যিহেতু অষ্টম স্থানক এটা জটিল স্থান বুলি গণ্য কৰা হয়, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সতৰ্কতাপূৰ্ণ আৰু নিশ্চিত ফলদায়ক দিন হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ বাবে গৱেষণা
বিজ্ঞান, জ্যোতিষশাস্ত্ৰ আৰু অনুসন্ধানৰ সৈতে জড়িত লোকসকলৰ বাবে অতিশয় ফলপ্ৰসূ হ'ব। অৱশ্যে সাধাৰণ চাকৰিয়াল বা ব্যৱসায়ীসকলে আজি কোনো নতুন ডাঙৰ কাম বা প্ৰকল্প হাতত নোলোৱাটোৱেই শ্ৰেষ্ঠ। চলি থকা কামবোৰতে মনোযোগ দিয়ক আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে তৰ্কৰ পৰা বিৰত থাকিব। আৰ্থিক দিশত আজি উত্থান পতন দেখা যাব। অষ্টম স্থানৰ চন্দ্ৰই অপ্ৰত্যাশিত খৰচ বৃদ্ধি কৰিব পাৰে অথবা আনহাতে কোনো বীমা, পৈতৃক সম্পত্তি বা পুৰণি বিনিয়োগৰ পৰা হঠাতে ধন লাভৰ যোগৰ সৃষ্টি কৰিব পাৰে। লটাৰীৰ দৰে অনিশ্চিত স্থানত আজি ধন বিনিয়োগ একেবাৰে নকৰিব। পাৰিবাৰিক জীৱনত পৰিস্থিতি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। কোনো পুৰণি কথা বা ভুল বুজাবুজিৰ বাবে পৰিৱেশ অলপ গধুৰ হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্য বা শহুৰেকৰ ঘৰৰ কোনো কথাক লৈ চিন্তা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সংগীক সময় দিয়ক আৰু সন্দেহ পৰীক্ষা কৰক। অষ্টম চন্দ্ৰৰ অৱস্থানে মানসিক চাপ, ভাগৰ আৰু অকাৰণতে ভয় বা দুশ্চিন্তা বৃদ্ধি কৰিব পাৰে। বতৰ পৰিৱৰ্তনৰ বাবে পানী লগা বা পেটৰ সমস্যা আজি আমনি কৰিব পাৰে। গতিকে ধ্যান আৰু যোগাসনৰ লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব। সেইবোৰ হৈছে অষ্টম চন্দ্ৰৰ প্ৰভাৱৰ ফলত দুৰ্ঘটনা বা হঠাতে ঘটা ঘটনাৰো কাৰক হ'ব পাৰে। সেইবাবে আজি গাড়ী বা দুচকীয়া বাহন চলাওঁতে সাৱধান হ'ব আৰু যান বাহনৰ নীতি নিয়ম ভালদৰে মানি চলিব। কাৰোবাক বিনা কাৰণতে সন্দেহ কৰা বা অহেতুক তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব। আৱেগিক হৈ লোৱা সিদ্ধান্তই বিপদত পেলাব পাৰে। আজিৰ দিনটোত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। ব্যৱসায়িক চুক্তিত গুৰুত্বপূৰ্ণ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱক স্মৰণ কৰক আৰু পাৰিলে মহামৃত্যুঞ্জয় মন্ত্ৰ বা ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। ই সকলো ধৰণৰ বিপদ আৰু ৰোগৰ পৰা ৰক্ষা কৰিব। আজি শনিবাৰ আৰু অষ্টম চন্দ্ৰৰ যিবোৰ বাধা আছে এইবোৰ আঁতৰাবলৈ হ'লে সন্ধিয়া আপোনালোকে শনি মন্দিৰত গৈ সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু দৰিদ্ৰজনক খাদ্যানুসাৰে সহায় কৰক। আপোনাৰ এইবোৰ অশুভ প্ৰভাৱ নাইকিয়া হ'ব। মীন ৰাশিৰ গৰাকী বৃহস্পতিক সন্তুষ্ট কৰিবলৈ হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক আৰু ভগৱান বিষ্ণুক প্ৰণাম জনাই দিনৰ কামবোৰ আৰম্ভ কৰক। দেখিব সকলো কাম আপোনাৰ সুকলমে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।